আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। আজিৰ ভিডিওত আমি আলোচনা কৰিম আমাৰ বেলি ফেট কেনেকৈ কম কৰিম। আমাৰ পেট ডাঙৰ হৈ আছে, আমাৰ পেটত বহুত ফেট বাঢ়ি গৈছে, এই ফেটটো কেনেকৈ কম কৰিম। তাৰ কাৰণে আমি কি কৰিব লাগিব, কি এক্সাৰসাইজ কৰিব লাগিব আৰু কি ডায়েট ফলো কৰিব লাগিব যেতিয়া আমাৰ পেটটো কমিব। তো একদম সিম্পল হয়, এইটো আপুনি ৰেগুলাৰলি ফলো কৰিলে আপোনাৰ বেলি ফেট বহুত কম হৈ যাব, আপোনাৰ পেটৰ ফেট কমিব, ইঞ্চিজ কম হ'ব। প্ৰথমতে আমি আলোচনা কৰিম কি এক্সাৰসাইজ কৰিলে আমাৰ ফেট বাৰ্ণ হ'ব। এক নম্বৰত আমি কৰিম হাই নিজ, যেটো আমাৰ কাৰ্ডিঅ' বুষ্ট হ'ব। আপুনি 4 সেট 20-20 ৰেপিটেশন আপুনি হাই নিজটো কৰিব লাগিব। 2 নম্বৰ আপুনি কৰিব মাউণ্টেইন ক্লাইম্বাৰ্ছ, এইটো আপোনাৰ ফেট বাৰ্ণত বহুত সহায় কৰিব। এইটো আপোনাৰ টাৰ্গেট হ'ব পেটত, বেলিত আপুনি টাৰ্গেট কৰিব পাৰিব। 3 নম্বৰত আপুনি কৰিব পাৰে বাইচাইকেল ক্ৰাঞ্চেছ, য'ত আপোনাৰ আপাৰ এপছ এণ্ড অব্লিকছত টাৰ্গেট হ'ব। 4 নম্বৰত আপুনি কৰিব পাৰে লেগ ৰাইজ, এইটো আপোনাৰ লোৱাৰ বেলিত টাৰ্গেট কৰিব, যাতে আপোনাৰ বেলি ফেট বহুত কম কৰাত সহায় কৰিব। 5 নম্বৰত আপুনি কৰিব প্লেংক, আপুনি 1 মিনিটকে এটা বা দুটা সেট কৰিলে আপোনাৰ হৈ যাব। ডেইলি এইকেইটা এক্সাৰসাইজ আপুনি কৰক, কনসিষ্টেন্সিকে কৰি থাকক, আপুনি ৰিজাল্টটো বেটাৰ পাব, বেষ্ট ৰিজাল্ট পাব। এতিয়া আলোচনা কৰিম আমি ডায়েটৰ বিষয়ে। আমি কি ডায়েট ল'ব লাগিব এক্সাৰসাইজৰ লগতে। হাই প্ৰটিন ডায়েট, য'ত থাকিব মাংস, মাছ, কণী, ডাল, সয়াবিনো আছে, এইবোৰ হাই প্ৰটিন থাকে। এইকেইটা আপুনি যদি খায় আপোনাৰ মাছল বিল্ড হ'ব। ফাইবাৰ ৰিচ ফুড, য'ত আপোনাৰ ভেজিটেবল, শাক পাচলি, ফল মূল এইবোৰ খালে আপোনাৰ ডাইজেশ্যন চিষ্টেমটো ইম্প্ৰুভ হ'ব। ইয়াৰ লগতে আপুনি প্ৰচুৰ পৰিমাণে পানী খাব। পানী খালে আপোনাৰ মেটাবলিজমটো বুষ্ট হ'ব। এদিনত 2-3 লিটাৰ পানী খাব লাগিব। আৰু আপুনি এটা বস্তু ধ্যান ৰাখিব, চুগাৰৰ পৰা দূৰত থাকিব। চুগাৰ বস্তু আপুনি নাখাব, প্ৰচেছ ফুড নাখাব। আৰু আপুনি এইবোৰ ৰেগুলাৰলি কৰি থাকক 1 বা 2 মাহ, তেতিয়া চাব আপোনাৰ বেলি ফেটটো কিমানকৈ কম হৈছে। লগতে আপুনি আপোনাৰ বডিটো মেজাৰমেণ্ট কৰিব পাৰে, আপুনি ইঞ্চিজ চেক কৰিব পাৰে আপোনাৰ কিমান কি ইম্প্ৰুভ হৈছে, কি ৰিজাল্ট পাই আছে। তো আপুনি ৰেগুলাৰলি এনেকুৱা ডায়েট ফলো কৰক, এক্সাৰসাইজ কেইটা ফলো কৰক। জিমত আহিলে আৰু বেছি ভাল, জিমত আহিব নোৱাৰিলে আপুনি কিছুমান এক্সাৰসাইজ ঘৰতো কৰিব পাৰে, তেতিয়া আপোনাৰ বেলি ফেটটো বহুত কম হ'ব। এইকেইটা একদম ইজি উপায়, সহজ উপায়, আপুনি ঘৰত ফলো কৰক, আপোনাৰ বেলি ফেটটো কম কৰক। তেনেকুৱা হেল্থি টিপছৰ কাৰণে মোক ফলো কৰক।